মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, আজি আমি অংক আৰু বা সংখ্যাৰ প্ৰতীক বা চিনৰ বিষয়ে শিকিম। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইবোৰ হৈছে সংখ্যাৰ প্ৰতীক বা চিন আৰু এইবিলাকৰ সহায়ত আমি অংক লিখোঁ। এইবিলাকৰ সহায়ত এইবিলাক যিবিলাক সংখ্যাৰ বিষয়ে আমি শিকোঁ, সেই আটাইবিলাক সংখ্যা লিখোঁতে আমাক এই 10টা প্ৰতীক বা চিন ব্যৱহাৰ কৰিব লাগিব। এই 10টা প্ৰতীক বা চিন ব্যৱহাৰ কৰিব লাগিব। যেনে 73, যেনে আমি 73 লিখিলোঁ। 73ত কি আছে? এই আমাৰ এই সংখ্যাৰ প্ৰতীকৰ 7 আৰু 3 আছে। 7 আৰু 3 লগ লাগিহে 73 হৈছে। আকৌ 90, 9 আৰু 0 চিনৰ সহায়ত আমি 90 সংখ্যা লিখিছোঁ। এইবিলাক হৈছে সংখ্যা। এই সংখ্যাবিলাক লিখোঁতে আমাক এই 10টা প্ৰতীক বা চিন লাগিবই। আমি যিবিলাক প্ৰতীক বা চিন ব্যৱহাৰ কৰি যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ, এই সংখ্যাবিলাক লিখোঁতে আমাক এই 10টা প্ৰতীক ব্যৱহাৰ কৰিব লাগিব। তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। 0ৰ পৰা 9লৈ এটা অংকৰে লিখিব পৰা সংখ্যা। 10ৰ পৰা 99লৈ দুটা অংকৰে লিখিব পৰা সংখ্যা। ইয়াত দুটা অংকই থাকিব, তিনিটা নহয়। যেনেকুৱা এটা অংকৰে লিখিব পৰা সংখ্যাত 0, 1, 2, 3, 4 এটা কৈ আছে, তাকে এটা অংকৰে লিখিব পৰা সংখ্যা কয়। আৰু দুটা অংকৰে হৈছে 10, 1, 0, 10 মানে দুইটা 1, 2 এনেকৈ 99লৈ দুটা অংকৰে সংখ্যা 90টা পোৱা যায়। 103টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা। আটাইতকৈ সৰু সংখ্যা 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হৈছে 100। 3টা অংকৰে লিখিব পৰা আৰু সংখ্যা আছে। আৰু 3টাতকৈ বেছি অংকৰে লিখিব পৰা সংখ্যা আছে। এইবাৰ আমি স্থান মান কেনেকৈ লিখে আমি শিকিম। এটা সংখ্যাত থকা অংকবোৰৰ দুটা মান থাকে। এটা স্থান মান বা স্থানীয় মান, আনটো নিজা মান। যেনেকুৱা 85 সংখ্যা এটাত থকা অংক এটাৰ মান অনুসৰি ইয়াৰ এটা মান থাকে। এই মানটোকে অংকটোৰ স্থান মান বুলি কয়। যেনেকুৱা 85 মানে 85 1 বুলি কয়। কি হৈছে এইবাৰ একক দহক। দহক মানে কিমান দ আছে? 8 দ। 8 দ মানে হৈছে 80 যোগ 5 1। আৰু আমি 8 দ মানে কি? 8 দ। 80 মানে 8 দ। 5 মানে 5 1। আমি ইয়াক এনেকৈও লিখিব পাৰোঁ স্থান মান। 5 ইয়াৰ এককৰ স্থান বুলিও কয়। আৰু 8ক দশকৰ স্থান বুলি কয়। আমি ইয়াক এনেকৈও লিখিব পাৰোঁ। একক দশক। এককৰ ঘৰত কোন আছে? 5। একক দশকৰ ঘৰত আছে 8। তেনেহ'লে 5ৰ স্থান মান হৈছে 5 আৰু 5ৰ নিজা মানো 5। 8ৰ স্থান মান হৈছে 80 আৰু ইয়াৰ নিজা মান হৈছে 8। সংখ্যাত স্থান মান তালিকাত সজোৱা। কেনেকৈ আমি সংখ্যাত স্থান মান তালিকাত সজাব পাৰোঁ? একক
দহক ইয়াত এককত কি আছে সোঁফালৰটো এককৰ সংখ্যা 5 দহকত কি আছে 7 ঠিক তেনেকৈ এককৰ ঘৰত আছে 9 আৰু দহকৰ ঘৰত একক দহক 4 মণি হলাত সহায়ত সংখ্যা গঠন কৰা তেনেহলে আমি মণি হলাৰ সহায়ত কেনেকৈ আমাৰ ইয়াত কি আছে একো নাই মানে 0 শূন্য ইয়াত কি আছে 1 2 3 ইয়াত 3 লিখিব লাগিব তাৰ মানে 30 ইয়াত 1 2 3 আছে এককৰ ঘৰত আৰু দহকৰ ঘৰত 1 2 3 4 এনেকৈ লিখিব লাগে দেখো কালি আমি কালিৰ ভিডিঅ'ত সংখ্যাৰ বিস্তাৰ কৰা আৰু ছুটি কৰা কেনেকৈ ছুটি কৰে লিখা শিকিম থেংক ইউ